মৰমৰ বন্ধুসকল আপোনালোকে কেনেকুৱা আছে মই আশা কৰিছোঁ আপোনালোকে ভালে আছে তো বন্ধুসকল আজি নতুন এটা প্ৰশ্ন লৈ আগবাঢ়ি আহিছোঁ মই মহিফুল ইছলাম আৰু আপোনালোকে দেখি আছে আসাম কুইজ ইউটিউব চেনেল তো বন্ধুসকল এই চেনেলত অকল নতুন কুইজ কম্পিটিশনৰ প্ৰশ্ন আৰু উত্তৰ সহকাৰে পাব তো বন্ধুসকল আজিৰ প্ৰশ্নটো হ'ল বাতৰিটো দেখা পোৱা এছ.এ.এফৰ সম্প্ৰসাৰণ কি আকৌ এবাৰ কৈ দিছোঁ বাতৰিটো দেখা পোৱা এছ.এ.এফৰ সম্প্ৰসাৰণ কি অপশ্যন 4টা আছে বিমান ইন্ধন সমৰ্থন কৰা 2 নম্বৰটো বহনক্ষম বিমান ইন্ধন 3 নম্বৰটো হ'ল বিমান ইন্ধন পৰিবহন আৰু 4 নম্বৰটো হ'ল নীৰৱ বিমান ইন্ধন তো বন্ধুসকল এই 4টাৰ ভিতৰত এটা উত্তৰে শুদ্ধ হয় কিন্তু এই শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাই দিব তাৰ কাৰণে মই আপোনালোকক 10 সেকেন্ড সময় দি আছো তো এতিয়া 10 সেকেন্ড আমি কাউন্টিং কৰিম 9 8 7 6 5 4 3 2 1 তো বন্ধুসকল আপোনালোকৰ 10 সেকেন্ড সময় শেষ হৈ গল তো এতিয়া শুদ্ধ এনসাৰটো হ'ল বহনক্ষম বিমান ইন্ধন এইটো শুদ্ধ এনসাৰ হয় আকৌ এবাৰ কৈ দিছোঁ শুদ্ধ এনসাৰটো বহনক্ষম বিমান ইন্ধন কিছুমান টকা কৈ দিছোঁ বহনক্ষম বিমান ইন্ধন এছ.এ.এফ বা জৈৱ জেট ইন্ধন নিম্নতম কাৰ্বন ফুটপ্ৰিণ্ট থকা বিমানক শক্তি প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয় শেহতীয়াকৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়ামে এছ.এ.এফৰ উৎপাদনত সহায় কৰিবলৈ ইণ্ডিগো স্পাইজেট আৰু 3টা টাটা এয়াৰলাইন্সৰ সৈতে চুক্তি বৃদ্ধি হৈছে তো বন্ধুসকল মই আশা কৰিছোঁ ভিডিঅ'টো ভালে লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হৈ থাকিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব তো বন্ধুসকল ভিডিঅ'খন দেখাৰ কাৰণে ধন্যবাদ জয় আই অসম।